শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই এইচএলৰ মোবাইল এপত কোনো তথ্য যদি এজ এ এনুমাৰেটৰ হিচাপে আপোনালোকে ভুলকৈ ভৰাই আপোনালোকে ছাবমিট কৰিছে, তেতিয়াহ'লে সেই ভুল ডেটাখিনি আমি কেনেদৰে শুদ্ধ কৰিম এই প্ৰচেছটোৰ বিষয়ে আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজ এ এনুমাৰেটৰ হিচাপে আপুনি কোনো এটা চেঞ্চাছ হাউচৰ তথ্য যদি আপুনি ভুলকৈ দাখিল কৰে, ছাবমিট কৰে, তেতিয়াহ'লে আমি কেনেদৰে শুধৰণি কৰিব পাৰোঁ এই বিষয়ে জানিম। প্ৰথমে আপুনি কি কৰিব, সেই যিটো চেঞ্চাছ হাউচৰ তথ্য আপুনি শুধৰণি কৰিব লাগে, সেই চেঞ্চাছ হাউচ আমি বিচাৰি বাহিৰ কৰিব লাগিব। আমি যিখিনি তথ্য ইতিমধ্যে দাখিল কৰিছোঁ, সেই দাখিল কৰা তথ্যখিনি আপোনালোকে জানে ইতিমধ্যে যে আপডেশ্যন ডেটাত থাকিব। যিহেতু আমি সিংক কৰা নাই, সিংক কৰাৰ আগলৈকে আমাৰ আপডেশ্যন ডেটাত ইয়াতে আমাৰ গোটেইখিনি তথ্য থাকিব। তো প্ৰথমে আমি আপডেশ্যন ডেটাত আমি ক্লিক কৰিম। এইটো তথ্যত আমি প্ৰথমে এইটো অপশ্যনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ যিখিনি আপোনালোকে ডেটা ইতিমধ্যে ছাবমিট কৰিছে, সিংক কৰা নাই, গোটেইখিনি এই আপডেশ্যন ডেটাত আপোনালোকে দেখা পাব। তো আপুনি যিটো চেঞ্চাছ হাউচৰ তথ্য আপুনি শুধৰণি কৰিব বিচাৰে, সেই চেঞ্চাছ হাউচ আপুনি বিচাৰি বাহিৰ কৰিব লাগিব। ছাপ'জ ধৰক মই উদাহৰণস্বৰূপে ছাপ'জ ধৰক লাইন নাম্বাৰ 7, চেঞ্চাছ হাউচ নাম্বাৰ 7, বিল্ডিং নাম্বাৰ 5, এইটো আমি কি কৰিব লাগে, তথ্যখিনি শুধৰণি কৰিব লাগে। ছাপ'জ ধৰক মই এজ এ এনুমাৰেটৰ হিচাপে 15 নম্বৰ ডেটা, 15 নম্বৰ যিটো কুৱেশ্যনাৰী আছিলে, তাতে ধৰক ডিউৰিং বাস কৰা কোঠাৰ সংখ্যা ছাপ'জ ধৰক মই কি কৰিছিলোঁ 2 দিছিলোঁ, কিন্তু এতিয়া কি কৰিব লাগে, সেইটো 3 হ'ব লাগিছিল, কিন্তু 2 হিচাপে মই কি কৰিছোঁ, অলৰেডি ছাবমিট কৰিছোঁ। তাৰ বাবে মই কি কৰিম, এইটো আপোনালোকে এটা অপশ্যন দেখা পাইছে কলমৰ নিচিনা, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তেনেকুৱা ধৰণৰ উইণ্ডোজ আপোনালোকৰ সন্মুখত খোল খাব। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব, আমি কেৱল লাইন নাম্বাৰ, তাৰপিছত বিল্ডিং নাম্বাৰ আৰু চেঞ্চাছ হাউচ নাম্বাৰ কিন্তু এডিট কৰিব নোৱাৰিম। এইখিনি আমি এডিটেবল নহয়, এইখিনি আমি এডিট কৰিব নোৱাৰিম, কাৰেকশ্যন কৰিব নোৱাৰিম। বাকী যিখিনি আমাৰ 4 to 34 আমাৰ যিখিনি কুৱেশ্যনাৰী আছে, এই গোটেইখিনি আমি কাৰেকশ্যন কৰিব পাৰিম, শুধৰণি কৰিব পাৰিম। তাৰপিছত চাব, যিখিনি আচলতে যিখিনি তথ্য আমাৰ শুধৰণি কৰিব লাগে, আমি সেই কুৱেশ্যনাৰীলৈ যাব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব, আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে, এতিয়া আপোনালোকে এটা অপশ্যন দেখা পাব। এতিয়া চাব জাম্প টু, ইয়াতে এটা সহজ এটা পদ্ধতি আছে। আপোনালোকে যিটো কুৱেশ্যনাৰীত আপোনালোকে শুদ্ধ কৰিব বিচাৰি আছে, ছাপ'জ ধৰক মই 15 নম্বৰ কুৱেশ্যনত কি কৰিম, কুৱেশ্যনাৰীত মই শুদ্ধ কৰিব বিচাৰোঁ, তো মই কি কৰিম, এই জাম্প অপশ্যনটোত মই ক্লিক কৰিম। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব চিলেক্ট কুৱেশ্যন, এই ড্ৰপ বক্সত যদি আপুনি ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইকেইটা কুৱেশ্যনাৰী 1 to 34 গোটেইখিনি কুৱেশ্যনাৰী আপোনাৰ আহি যাব। আহি যোৱাৰ পিছত আপুনি যিটো কুৱেশ্যনাৰীত যাব খোজে, সেই কুৱেশ্যনাৰীটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি সেই জাম্প অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব গোটেইখিনি কুৱেশ্যনাৰী এনেকৈ আহি যাব। মই যিহেতু 15 নম্বৰ কুৱেশ্যনাৰীত যাম, এইটোত যাম, তো মই এইটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত মই কি কৰিলোঁ, এই জাম্প অপশ্যনটোত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত একেবাৰে চাব, একেবাৰে 15 নম্বৰ কুৱেশ্যনাৰীত মোক লৈ আহিব। এইটো 15 নম্বৰ কুৱেশ্যনাৰী। এতিয়া ছাপ'জ ধৰক নাম্বাৰ অফ ডিউৰিং ৰুম, বাস কৰা কোঠাৰ সংখ্যা মোৰ 2 দিছিলোঁ, কিন্তু মোৰ এতিয়া দিব লাগে মোৰ 3। তো সেই হিচাপে মই কি কৰিম, এইটো 2টো এডিট কৰি মই 3 বনাই আকৌ কি কৰিম, ছাবমিট অপশ্যনত, এই নেক্সট অপশ্যনত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত তেনেদৰে আপোনালোকে গোটেইখিনি নেক্সট মাৰি আপোনালোকে একেবাৰে 34লৈ যাব। 34লৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, শেষত এইটো আমাৰ 34 কুৱেশ্যনাৰী, একেবাৰে নেক্সট মাৰি মই 34লৈ আহিলোঁ। 34ত অহাৰ পিছত মই এতিয়া কি কৰিম, আকৌ এই শেষত যে আপোনালোকে ছাবমিট অপশ্যন দেখা পাইছে, এই ছাবমিট অপশ্যনত মই কি কৰিম, ক্লিক কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আগৰ দৰে, আগত যেনেকৈ আমি ছাবমিট কৰিছিলোঁ এনেকুৱা ইণ্টাৰফেচ খোল খাইছিলে, আৰু শেষত আমাৰ কনফাৰ্ম মাৰিব আহিছিলে। এইটো কনফাৰ্ম অপশ্যনটো আহিব, আৰু আমি কনফাৰ্ম অপশ্যনটো ক্লিক কৰাৰ লগে লগে আমাৰ যিখিনি তথ্য আমি শুধৰণি কৰিলোঁ, সেইখিনি কি হ'ব, অলৰেডি আপডেটেড হৈ। তো এনেকুৱা ধৰণে আমি যিকোনো চেঞ্চাছ হাউচৰ তথ্য যদি আমি সিংক কৰাৰ আগলৈকে আমি শুদ্ধ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি এনেদৰে এজ এ এনুমাৰেটৰ হিচাপে শুদ্ধ কৰিব পাৰোঁ। ধন্যবাদ থাকিল, লগ পাম আন এটা ভিডিঅ'ত।